hello guys, welcome to my YouTube channel Munna Vlog 46. So guys, কি কম আৰু এটা দুখ লগা দিন আজি মোৰ কাৰণে তো গম পাব আপোনালোকে ভিডিওটো চাব আপোনাৰ মোবাইলটো ভাঙিছে নেকি বা আপোনাৰ মোবাইলৰ ফল্ডাৰটো গুচি গৈছে নেকি বা আপোনাৰ ডিসপ্লেখন কিবা হৈছে নেকি বা যিকোনো মোবাইলটো আধা বখলা হৈছে নেকি যদি হোৱা নাই ভালে আছে তেনে ঠিকে আছে আপোনালোকে ঘৰত বহি চাই থাকক আৰু যদি মোবাইলটো বেয়া হৈছে এই ভিডিওটো চাওক কাৰণ এই ভিডিওত আছে এটি বিশেষ ঔষধ যিটো ব্যৱহাৰ কৰি আপোনালোকে আপোনাৰ মোবাইলটো 16 বছৰীয়া গাভৰুৰ ওপৰত দেখা পাব তো ভিডিওটো চাই থাকক যদি বেয়া হৈছে ভাল কৰিব পাৰিব গোটেইখিনি ভিডিওটো দেখুৱাইছো তো প্লিজ চাই থাকক গাইজ কি খবৰ আপোনালোকৰ মোৰ খবৰ বহুতেই বেয়া তো আপোনালোকৰ কিহৰ কাৰণত বেয়া মই ক'ম বাৰু তো বেয়া মানে মোৰ লগৰ ল'ৰা এটা মোৰ মোবাইলটো লৈ গৈছিল আৰু এইটো মোৰ মোবাইল মই যোনটোৰে ভ্লগবিলাক বনাওঁ বা শ্বুট কৰোঁ এইটো মোবাইল মোৰ তো এইটো বেলেগৰ মোবাইল মই ভিডিঅ' কৰি থকাটো তো লগৰ ল'ৰা লৈ আহিছোঁ মই তো এইটো মোবাইল দেখিছেই মোৰ লগৰ ল'ৰাটো নি পেলাই মোবাইলটো ভাঙিলে কি ক'ম আৰু এতিয়া লগৰ হ'ল তো এইটো আজি মই ঠিক কৰিবলৈ যাম ৰিয়েলমি ছাৰ্ভিচ চেণ্টাৰত পাণ বজাৰত তো কথা পাতিছোঁ তালৈকে যাওঁ যাই তাত ঠিক কৰোঁ আমি এতিয়া জাহাজ আহিছে জাহাজেৰে যাম কাৰণ জাহাজেৰে গ'লে বহুত সহজ হয় আমাৰ কাৰণে ইপিনে একপাক ঘূৰি থাকিব নালাগে তো আহিলোঁ তো চাই থাকক আপোনালোকৰ ভিডিঅ'টো ক'ত কেনেকৈ যাওঁ কিমান লয় কিমান কি হয় এইটো যে ভিডিঅ'টো দেখাই আপোনালোকক জনাই আছোঁ তো বলক আমি এতিয়া ভিডিঅ'টো চাই থাকোঁ তো গাইজ বতৰটো চাওক একেবাৰে দুইমহীয়া শিশুৰ নিচিনা নিস্তব্ধ হৈ আছে আৰু আমি আছোঁ ব্ৰহ্মপুত্ৰ পাৰৰ জাহাজঘাটত এইপিনে গুৱাহাটী সোনকালে পাম পাৰ হৈ লওক পিছত দেখুৱাইছোঁ ভিডিঅ'টো আগলৈ চাই থাকক তো গাইজ এতিয়া আমি জাহাজ পাৰ হৈ আহিলোঁ আৰু এতিয়া যাব লাগিব পল্টন বজাৰ তো যাওঁ চাই থাকক তো গাইজ বাইকখন পাৰ্কিং কৰি লওঁ তো গাইজ চিৰি আছে আগৰখন তো যাওঁ তো ফাইনেলি চিৰি পাই গ'লোঁ এতিয়া চিৰিৰ ওপৰত যাওঁ ছাৰ্ভিচ চেণ্টাৰত বহি আছোঁ মোবাইলটো ঠিক কৰিবলৈ লৈ গ'ল ঠিক আছে এইটো কৰাৰ লগতে অলৰেডি আজি লগাই 8 কেছ হ'ল মই যিমানবাৰ হেঁতে লিখা প্ৰাইভেট হেঁতে বোলে ফ্ৰড কৰিলোঁ এতিয়া 8 কেছ ক'ত বিকিব পাৰিম এইবিলাকত তো গাইজ মোৰ মোবাইল ফাইনেলি পূৰা ঠিক কৰি দিলে চাওক এইটো মোৰ ৰেকৰ্ড কণ্ডিশ্যন হৈ গৈছে বহুত ভাল কণ্ডিশ্যন তো চাওক তো বিল 6000 ল'লে 6000 টকা বিল লগালে তো আমি এতিয়া ঘৰলৈ যাওঁ তো আৰু কিবা কিবি আছে আগত ভিডিঅ'টো আপোনালোকে চাই থাকক এয়া চিৰিৰ তলত মোৰ এতিয়া তো গাইজ মোবাইল ঠিক কৰি আৰু কিবা কিবি খাই ল'লোঁ খাই লৈ এতিয়া ওলালোঁ ঘৰৰ পিনে ৰাওনা হওঁ তো চাই থাকক তো গাইজ দিনটো বহুত বস্তু হ'ল আৰু ভাত খাই আনিছিলোঁ তাৰপিছত বহুত ভোক লাগিল তো কামটো কৰোঁতে 1 ঘণ্টা 2 ঘণ্টা খাই দিলে পিনে আৰু এতিয়া ৰাতিয়ে হ'ল যাওঁতে তো যাই আছোঁ তো গাইজ ভেগা মোৰ হেলমেটটো ভেগা হয় তো মই ভাবিলোঁ কি গ্লাছখন চেঞ্জ কৰি লৈ যাওঁ তো ইয়াত নাই মই যিটো গ্লাছ বিচাৰিছিলোঁ সেইটো নাই তো আগত চাওঁ পাব পাৰি নেকি তো এতিয়া জামত ফাঁচি আছোঁ আৰু এটা জামৰ বিষয়ে চাই হওক গুৱাহাটী জাম ছিজনত কৰিবা কাম তই ভাল নাপালে কি হ'ল বালত যাক তোতকৈ ঠগ বোৱাৰী পাম তো গাইজ যাম এতিয়া অলপকৈ যাই থাকোঁ এইবাৰ যাম আমি বিশালত তো লগ পাই আছোঁ ডাইৰেক্ট বিশাল আহি পালোঁ অলপ শ্বপিং কৰি লওঁ গাইজ চাই থাকক গাইজ কাপোৰ দিছে হাত ধৰি ল'ৰা মানুহ কাপোৰে পোৱা নাই এতিয়ালৈকে এইবাৰ পালোঁ ভাল লাগছে না এটা তো গাইজ দাম কম বুলি দিছিলোঁ দামে দেখোঁ একদম হিলি দিছে আমাক তো গাইজ এইকেইটা পেণ্ট চালোঁ একদম তামান উজান ধৰা কি লিখছ খৰচটো কি ল'বি এতিয়া কিবা এটা ক্ৰীম সোমোৱাই আছে চাচোন কিহৰ ক্ৰীম ফ্ৰী আছে গাইজ পেনৰ লগত
মেডিচিন লেখা আছে নেকি সেইটো মই মাছি দেখিলাম উৎপাত কৰা চলি আছে না আমাৰ নিচিনা তো গাইছ কাপোৰগিলাক চাহ কৰোঁ ল'বতো নোৱাৰে আমি তো গাইছ এইটো ব্ৰাছটো ল'লোঁ আৰু এতিয়া এইবিলাক চাইছে এইবিলাক চাবোন কিবা যদি লাগে মোক কমেণ্ট কৰি জনাব মই আপোনালোকক হোম ডেলিভাৰী দি দিম তো গাইছ মোক ফেচ ৱাছ এটা লগা আছিল মেইন ফেচ ৱাছ এটা ল'লোঁ আৰু চাওঁ কি ল'ব পাৰি তো গাইছ শ্বপিং কৰি আহিলোঁ আহি এতিয়া বেগ চেগ পাছত আছে দেখাম বাৰু আপোনালোকক তো এতিয়া যাওঁ ঘৰলৈ দেৰি মানে বহুতে দেৰি হ'ল আজি তো যাওঁ আহি পালোঁ বাইকখন জাহাজত পাৰ্ক কৰি দিলোঁ আৰু এয়া শ্বপিং আপোনালোকক দেখালোঁ তো এয়া বাইক আছে পাছফালে অলপ হালকা হ'বলৈ আহিলোঁ তো যাওক উঠোঁ 7:15 হ'ব আহিলোঁ অলপ ফ্ৰেছ হ'লোঁ ফ্ৰেছ হোৱা এতিয়া মনটো অলপ ভাল লাগিছে মোৰ কাৰণ মোবাইলটো যিহেতু ভাল কৰি আনিলোঁ আৰু কাৰোবাৰ যদি মোবাইল কিবা বেয়া হৈ আছে মোক কণ্টেক্ট কৰিবা অৰিজিনেল বস্তু লগাই দিম আপোনালোকৰ তো গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু ঘণ্টাটো দাবাই দিবা তো গাইজ ভিডিঅ'টো আজিলৈ এইখিনি আছিল তো গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা আৰু তো গাইজ বাই